মৰ্ণিং এভৰিৱান মই শুই উঠিছোঁহে আৰু এতিয়া পুৱা 8 বাজিছে আৰু মই ৰাতিপুৱা শুই উঠিবলৈ ইমান মোৰ কষ্ট হয় মোৰ বিছনাখন এৰিবলৈকে মন নাযায় আৰু শুই উঠাৰ আগমুহূৰ্তখিনি চাওকচোন মই লগাই দিলোঁ ক্লিপটো একচুৱেলি মই ভিডিঅ' কৰিম বুলি কেমেৰাটো অন কৰিছিলোঁ অন কৰি আকৌ টোপনি আহি গ'ল একেবাৰে সেইবাবে মই চাওকচোন কাৰ বাৰু এনেকুৱা হয় শুই উঠাৰ পিছতো আকৌ শুবলৈ মন যায় মোৰো এইটো অভ্যাস একেবাৰে বেয়া হয় খোৱাৰ পৰা উঠিয়ে অলপমান জাবৰ আছিলে আৰু জাবৰখিনি ঘৰৰ ছাইডত পেলাই আহিলোঁ আৰু বতৰটো ইমান ভাল নহয় অলপ বতাহ দি আছে আৰু ক'লা কৰি আছে বৰষুণ আহিব চাগে আৰু তাৰপিছত আহি গাটো ধুই ল'লোঁ গাটো ধুই মই কাপোৰযোৰ প্ৰেছ কৰিবলৈ উলিয়াই ল'লোঁ ইউনিফৰ্মযোৰ আৰু বাথৰুমত অলপমান কাপোৰ ধুই থৈ দিয়া আছিলে আৰু সেইখিনিও আনি বতাহতে শুকাব বুলি মই মেলি দিলোঁ কাৰণ এনেকৈ নেমেলিলে নুশুকাবই আৰু তাৰপিছত অকণমান ফ্ৰুটছ উলিয়াই ল'লোঁ ফ্ৰুটছখিনি সদায় একেখিনিকে খাবলৈ ভাল নালাগে আজি অকণমান বেলেগকৈ খাওঁ বুলি মন গ'ল আৰু সেয়া মই কাটি ল'লোঁ তাৰপিছত চাই থাককচোন কি হয় তাৰপিছত দেখিলোঁ বতৰটো ইমান ভাল নহয় বৰষুণ আহিব পাৰে সেইবাবে কাপোৰখিনি মই চালিখনৰ তলত সুমুৱাই থ'লোঁ আৰু মই তলা চাবিযোৰো হাতত তুলি ল'লোঁ আৰু এতিয়া মই ভিডিঅ' কৰিব নোৱাৰিম আৰু মোৰ এই ৰাতিপুৱাৰ ব্যস্ততাৰ সময়খিনি আপোনালোকক দেখুৱাল আপোনালোকে কেনে পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব